ভগৱানৰ ওপৰত নিৰ্ভৰ কৰি বহি নাথাকিবা। হয়তো ভগৱানে আপোনাৰ ওপৰত নিৰ্ভৰ কৰি আছে। যেতিয়া আমি অসুবিধা বা বিপদত পৰোঁ, তেতিয়া প্ৰায় আমাৰ ভগৱানলৈ মনত পৰে। ডাক্তৰেও ৰোগীক চিকিৎসা কৰাৰ পিছত সকলো ভগৱানৰ হাতত আছে বুলি কয়। ধৰি লওক, ভগৱান বহুত শক্তিশালী হয় আৰু তেওঁ নিজৰ ভক্তসকলক সুখেৰে থকাটো বিচাৰে। তেওঁ আমাৰ কৰ্মৰ উচিত পৰিণাম দিব বিচাৰে। তেওঁ দুৱাৰত দেৰি হ'ব পাৰে, কিন্তু আন্ধাৰ নহয়। তেওঁ কেৱল বাট চায় যে আপুনি সম্পূৰ্ণ 100%ৰে আপুনি আপোনাৰ কাৰ্য সমাপন কৰে। এখন গাঁৱত এবাৰ বাৰিষাৰ বানে মথাউৰি ভাঙিলে। মানুহবিলাকে নিজৰ জীৱন বচাবৰ বাবে ঘৰৰ ওপৰত উঠিলে। তাৰে এজন ব্যক্তিয়ে ভগৱানক চিন্তা কৰিলে। তেওঁ ভক্তপ্ৰিয় লোক আছিল। সময়ৰ লগে লগে পানী বাঢ়ি গৈ আছিল। তেতিয়া এখন নাও আহিল। অন্য লোকসকলে নাওখনত অহাৰ বাবে তেওঁক মাত লগালে। তেওঁ উত্তৰ দিলে যে নাযাওঁ, মোক প্ৰভুৱে ৰক্ষা কৰিব, আৰু নাওখন যাবলৈ দিলে। অলপ পিছত এখন নাও আহিলে। তেওঁক পুনৰ মাতিলে, সোনকালে আহক, পানী বাঢ়ি আহিছে। তেওঁ পুনৰ উত্তৰ দিলে, মোৰ একো নহয়, মোক প্ৰভুৱে ৰক্ষা কৰিব। পানী বাঢ়িয়ে গৈ থাকিল। এতিয়ালৈ পানী ওপৰ পাব ধৰিলে। সেই সময়তে এখন হেলিকপ্টাৰো আহিল। ওপৰৰ পৰা মানুহ এজনে ৰছী পেলাই দিলে আৰু তেওঁক উঠি আহিবলৈ ক'লে। সেই মানুহজনে উত্তৰ দিলে, মোক ভগৱানে সহায় কৰিব। ওপৰৰ মানুহ এজনে ক'লে, কিছু সময়ৰ পিছত তুমি ডুবি যাবা। তেওঁ মানা কৰিলে আৰু অলপ পিছত পানী বাঢ়ি তেওঁ ডুব গৈ মৰি থাকিল। মৰাৰ পাছত তেওঁ ভগৱানৰ ওচৰলৈ গ'ল। তেওঁ খঙেৰে ভগৱানক সুধিলে, মই গোটেই জীৱন আপোনাৰ ভক্তি কৰিলোঁ, আপুনি মোক সহায় কৰিব নাহিলে কিয়? ভগৱানে ক'লে, মূৰ্খ ভক্ত, তোৰ তাত যি 2খন নাও আৰু হেলিকপ্টাৰ আহিছিল, ময়ে পঠিয়াইছিলোঁ। মই তোক 3বাৰ ৰাস্তা দিছিলোঁ, কিন্তু তই নিজে বাচিবৰ বাবে কৰ্ম নকৰিলি। তেতিয়া ময়ো তোৰ একো সহায় কৰিব নোৱাৰোঁ। বন্ধু-বান্ধৱীসকল, জীৱনত অসুবিধা আৰু সমস্যাবোৰ আহিবই। এনে সময়ত ভগৱানক মনত পেলাবা, কিন্তু সম্পূৰ্ণ শক্তিৰে নিজৰ কৰ্মও কৰিবা। কাৰণ প্ৰভুৱেও কৰ্মবিৰসে ভাল পায়। যি লোকে নিজৰ অসফলতাক ভাগ্য বা ভগৱানৰ ইচ্ছাৰ নামত লুকুৱাই, জীৱনত তেওঁলোকে এনেয়ে থাকি যায়। কাৰণ ভগৱানেও কৰ্ম কৰা লোকসকলৰহে মাত শুনে। বন্ধু-বান্ধৱীসকল, আপুনি আপোনাৰ জীৱনৰ পৰা ভালতকৈ ভাল আশা কৰক, কিন্তু সেই অনুপাতে আপুনি তাৰ বাবে কৰ্মও কৰি যাওক। কিয়নো আমি জীৱনত বিচৰা সকলো বস্তু আমি আমাৰ কৰ্মৰ মাজেদি পাব পাৰোঁ। তেনেহ'লে বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ ভিডিঅ'টি ভাল লাগিল তেন্তে DG মটিভেশ্যন চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে ভিডিঅ'টি লাইক কৰি দিয়ক আৰু কমেণ্ট কৰি জনাওক যে ভিডিঅ'টিত আপোনাৰ কি বেছি ভাল লাগিল। মই আপোনাক লগ পাম আগন্তুক ভিডিঅ'ত, যিয়ে আপোনাৰ জীৱনত যোগাত্মক বিচাৰেৰে ভৰাই দিয়ে আৰু আপোনাক দেখায় এটা শুদ্ধ ৰাস্তা। শুনি থাকক DG মটিভেশ্যন, এটি নতুন জীৱনৰ এক নতুন আশা। ধন্যবাদ।